get this feeling. I wanna run away, hit the highway and never look back. I wanna watch you fade away in the rear view. Everyone, good morning. আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ গাড়ীৰ পৰা আৰু আমি বৰ্তমান আছোঁ এতিয়া ডিব্ৰুগড়ত আছোঁ আৰু আমি গৈ আছোঁ বাসুদেৱ থান। আমি আহি আছোঁ আৰু এতিয়া বগীবিল পামগৈ, বেছি দূৰ নাই। আমি বগীবিল ব্ৰিজত উঠিলোঁ তোমাৰ বগীবিল ব্ৰিজ। হয়তো বগীবিল ফিছ Cause I've been really off track. Lately been running, but I've not been going anywhere. I've been hiding without being found. I've been loving, but not been feeling anything. Been standing still, the world keeps spinning around. When I see you, you make me feel like আহি আছোঁ। এই মানে গাড়ীখন ৰখাইছে অকণমান, এই দোকান এখনলৈ গৈছে। শুই আহিছা নি? লখিমপুৰ আহিছোঁ, গতিকে বহুত দূৰ আৰু আহি আমাৰ ভাগৰ লাগি গৈছে। আমি ৰাতিপুৱা 6:30 বজাত ঘৰৰ পৰা ওলালোঁ আৰু এতিয়া কিজানি 10টামান বাজিলে। আহি পেলাইনি ঢকুৱাখানা পাইছোঁহি। লখিমপুৰ লখিমপুৰ ঢকুৱাখানা পাইছোঁহি এতিয়া, গতিকে আৰু বেছি দূৰ নাই আৰু। আমি বাসুদেৱ থানলৈ আহিছোঁ আৰু এওঁ আহিছে। ল'ৰাটো কি হ'ল, ক'ত গ'ল? সি এবাৰ আগত বহিছে, এবাৰ পিছত বহিছে আৰু বেছি দূৰ নাই, পামগৈ আৰু। আমি আহি পাইছোঁহি আৰু বাসুদেৱ থান, লখিমপুৰৰ বাসুদেৱ থান। আৰু সেইফালে এনেকুৱা কৰি দোকান পোহাৰবোৰ আছে এইফালে। অ'কে, মাতিছে এতিয়া। ইয়াতে ৰখাই দিয়ক, ইয়াত পালোহিয়ে, ইয়াতে ৰখাই দিয়ক। এই মুকলি পাই পূৰা মানে দৌৰিছে আৰু আমি আহি পালোহি। এইফালে পাৰ্কিং কৰি লৈছোঁ গাড়ীখন, ইয়াতে গাড়ীখন পাৰ্কিং কৰি লৈছোঁ আৰু এইফালেদি যাব লাগিব এনেকৈ কৈ। এইফালে ভাল লাগিছে, বহুতেই ধুনীয়া পৰিৱেশ। আৰু এতিয়া চাকি তাকি জ্বলাই লওঁগৈ, আপোনালোকে চাই থাককচোন বাৰু ভিডিঅ'টো। আহা, আমি চাকি জ্বলালোঁ, কিন্তু চাকি জ্বলাওঁতে ভিডিঅ' নকৰিলোঁ আৰু। নামঘৰৰ ভিতৰৰ পৰা আহিলোঁ, বহুত ভাল লাগিলে আৰু মানুহো বহুত হৈছে। এইফালে এনেকৈ ৰাউণ্ডকৈ অকণমান দেখাই দিছোঁ। এতিয়া যাব ওলাইছোঁ। এইফালে চাওঁ, চাকি জ্বলালে। ভাল লাগিলে আহি। এইফালে দেখাই দিছোঁ, এইফালে এনেকৈ নাম মানে ডাঙৰ নামঘৰ আৰু
আৰু চব সময়তে থাকে মানুহ আৰু সত্ৰ হয় বহুত দূৰৰ দূৰৰ পৰা মানুহ আহিছে মনৰ আশা মই মানে ভাবি থৈছিলোঁ ল'ৰাটোৰ নামতে চাকি এগছ বা শৰাই এখন দিম বুলি গতিকে আজি আহি পুতুককৈ চাকি গছ জ্বলাই মানে শৰাইখন দিলোঁ আৰু শৰাইখন দি চাকি গছ জ্বলাই এতিয়া শেষত ভিডিঅ'টো কৰিছোঁ ক'ত গ'ল কি হ'ল খজুৱাইছে নি আছে আৰু এইটো মানে ছাইডৰ ফালে টয়লেট আছে এইফালে গতিকে আহিছিলোঁ আৰু এইফালে কিন্তু ঘৰটো চাওক কিহৰ মানুহৰ ঘৰ নহয় আমি এতিয়া ওলাই আহিলোঁ আৰু সত্ৰৰ মুখৰ আগতে মানে দোকান পোহাৰবোৰ বহিছে এইফালে এগৰাকীয়ে শাক পাচলি বিকিছে লোৱা এতিয়া আমি ভাত খাবলৈ সোমালোঁ ৰেষ্টুৰেণ্টত আহি পেলাই যিখন পাইছোঁ আৰু তাতে সোমাই দিছোঁ ৰাতিপুৱা যিহেতুকে খাই অহা নাই গতিকে ভোকো লাগিছে ইয়াৰ সেই টোপনি ধৰিছিলে টোপনিৰ পৰা উঠি আহিছে আৰু এজনে আহোঁতে বগীবিল দলঙৰ ওচৰত মাছৰ বজাৰ এখন দেখা পালে আৰু সেইকাৰণে মাছ কিনিবলৈ ওলাই গৈছে এইখন চাওকচোন বজাৰখন গাঁৱলৈ ৰখা নহ'লে গতিকে এতিয়া চাই যাওঁ পূৰা বতৰ চুলিবোৰ পূৰা উৰি গৈছে এইখন পূৰা চুলিবোৰ উৰিছে ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ যদি ভাল লাগিলে মোৰ ভিডিঅ'টো চাই তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই